নমস্কাৰ মেথ সলিউশনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ক্যালেন্ডাৰৰ কিছু প্ৰবলেম সলভ কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি ক্যালেন্ডাৰৰ যিখিনি বেসিক হয় আৰু কিছু প্ৰবলেম সলভ কৰিছিলোঁ। গতিকে ফাৰ্স্ট কোৱেশ্চনটো হ'ল if 12 January 2002 is Friday, then what day will be on 12 December 2022? 12 জানুৱাৰী 2002 যদি ফ্ৰাইডে হয় তেনেহলে 12 ডিসেম্বৰ 2002 কিমান কি বাৰ হ'ব। গতিকে ইয়াত আমি চালে দেখিম যে ইয়াতে ডেটটো সেম আছে আৰু ইয়াৰটো সেম আছে। গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চনত যদি দুটা সেম থাকে তেনেহলে যি দুটা সেম থাকে সেই দুটা আমি কেনসেল কৰি দিওঁ। তাৰমানে ডেটটো আৰু ইয়াৰটো আমাৰ দৰকাৰ নাই। বাকি কি থাকিল? বাকি ইয়াতে থাকিল জানুৱাৰী আৰু ডিসেম্বৰ। গতিকে আমি জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে অড ডেজ উলিয়াম, কিন্তু ইয়াতে যেহেতু ডিসেম্বৰ দিয়া আছে ডিসেম্বৰৰ আমি আগৰ মাহলৈকে অড ডেজ উলিয়াম, মানে জানুৱাৰীৰ পৰা নৱেম্বৰলৈ। আমি লাষ্ট ভিডিঅ'টোত আমি চাইছিলোঁ যে জানুৱাৰী মাহৰ অড ডেজ তিনিটা, গোটেই মাহৰ কিমান কিমান অড ডেজ হ'ব আমি গম পাইছিলোঁ। জানুৱাৰী মাহ হ'ল 31 দিনীয়া, সেইকাৰণে 31ক যদি আমি 7 দি ডিভাইড কৰোঁ তেনে ৰিমাইণ্ডাৰ 3 থাকে। গতিকে জানুৱাৰীৰ কাৰণে অড ডেজ 3 হ'ব। ফেব্ৰুৱাৰীৰ কাৰণে যদি লিপ ইয়াৰ হয়, লিপ ইয়াৰ হলে ফেব্ৰুৱাৰী 29 দিনীয়া হয়, সেইকাৰণে 7 দি ডিভাইড কৰিলে আমি এই অড ডেজ এটা পাম আৰু বাকি নৰ্মেল বছৰৰ কাৰণে অড ডেজ হ'ব 0। ঠিক তেনেদৰে 31 দিনীয়া মাহৰ কাৰণে অড ডেজ পাম আমি 3টা আৰু 30 দিনীয়া মাহৰ কাৰণে অড ডেজ হ'ব 2টা। গতিকে ইয়াতে জানুৱাৰী হ'ব অড ডেজ 3টা, ফেব্ৰুৱাৰী যেহেতু লিপ ইয়াৰ নহয় 0, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, সেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ। গতিকে এই গোটেইকেইটা যদি আমি এড কৰোঁ আমি কিমানটা অড ডেজ পাম? 26টা। গতিকে 26ক যদি আমি 7 দি ডিভাইড কৰোঁ, উইকত কনভাৰ্ট কৰোঁ, তেনেহলে 7 3 গুণ 21, ৰিমাইণ্ডাৰ হ'ব 5। গতিকে আমি 5টা অড ডেজ পালোঁ। গতিকে ৰিমাইণ্ডাৰ 5 থাকে। আমি আগৰ ভিডিঅ'ত কি পাইছিলোঁ? ফ্ৰাইডেক আমি কি বুলি লিখিব পাৰোঁ? ফ্ৰাইডেক আমি 5 বুলি লিখিব পাৰোঁ। আমি সানডেক 0 আৰু 7 ধৰোঁ, মনডে 1, টিউজডে 1, তেনেকৈ ফ্ৰাইডে আমি 5 ধৰোঁ, স্যাটাৰডে 6 ধৰোঁ। গতিকে এটো কিমান হ'ব? 10 যেহেতু আমি উইকত কনভাৰ্ট কৰিব পাৰোঁ 10 দিনক 7 দি ডিভাইড কৰিম, 7 গুণ 7, ৰিমাইণ্ডাৰ হ'ব 3। গতিকে 3 টো আমাৰ কি হ'ব? মনডে, টিউজডে, ওয়েডনেসডে। গতিকে ওয়েডনেসডে হ'ব এনসাৰ। গতিকে 12 ডিসেম্বৰ 2002 টো হ'ব ওয়েডনেসডে। নেক্সট কোৱেশ্চনটো চাই লওঁ। if 24 June 1997 is Monday, then what day will be on 24 November 1997? ইয়াতো আগৰ কোৱেশ্চন দৰে সেম হয়। ইয়াত ডেটটো আৰু ইয়াৰটো সেম হয়, ডেটটো আৰু ইয়াৰটো সেম হয়। গতিকে ইয়াত কি আছে? জুন আৰু যেহেতু নৱেম্বৰ দিয়া আছে, নৱেম্বৰ আগৰ মাহলৈকে আমি উলিয়াম, মানে অক্টোবৰলৈকে আমি অড ডেজ উলিয়াম। গতিকে জুন মাহ হ'ল 30 দিনীয়া, গতিকে অড ডেজ হ'ব 2টা। জুলাই মাহ 31 দিনীয়া, গতিকে অড ডেজ 3টা। আগষ্ট, সেপ্টেম্বৰ আৰু অক্টোবৰ। গতিকে ইয়াৰ টোটেল হ'ব 9, 10, 12, 13। গতিকে 13ক আমি উইকত ডিভাইড কৰিলে কিমান পাম? 7 গুণ 7, বাকি ৰ'ব 6। ইয়াতে কি দিয়া আছে? মনডে দিয়া আছে। মনডেক আমি কি বুলি লিখিব পাৰোঁ? মনডে হ'ল 1,
গতিকে 6 + 1 7 গতিকে 7 টো কি হ'ব 7 টো হ'ল সানডে নেক্সট কোৱেশ্চনটো চাই লওঁ 1 মাৰ্চ 2011 যদি মনডে হয় তেনেহ'লে 31 মাৰ্চ 2011 কি হ'ব ইয়াতে আমি চালে গম পাম ইয়াতে মাহটো কমন আছে মাৰ্চ আছে আৰু ইয়াৰটো কমন আছে গতিকে ইয়াতে যি দুটা কমন আছে সেই দুটা আমি বাদ দিওঁ গতিকে ইয়াতে মাহ আৰু ইয়াৰ আমাৰ দৰকাৰ নাই গতিকে ইয়াতে কি থাকিল 1 আৰু 31 গতিকে এই দুটাৰ আমি ডিফাৰেন্স লম 31 ৰ পৰা 1 মাইনাস কৰিলে হ'ব 30 দিন 30 দিন 30 দিনক আমি উইকত ডিভাইড কৰিলে 7 এৰে ডিভাইড কৰিম 7 4 গুণ 4 বাৰ যাব 28 হ'ব ৰিমাইন্ডাৰ হ'ব 2 আৰু ইয়াতে কি দিয়া আছে মনডে দিয়া আছে গতিকে মনডে হ'ল মনডেৰ ভ্যালু হ'ল 1 2 একে 3 3 হলে কি হ'ব মনডে টিউজডে ওয়েডনেসডে গতিকে 3 নম্বৰ দিনটো হ'ল ওয়েডনেসডে গতিকে 31 মাৰ্চ 2011 হ'ব ওয়েডনেসডে ওকে নেক্সট কোৱেশ্চনটো সেম হয় এটোৰ দৰে হয় 2 জুন 2010 যদি ফ্ৰাইডে হয় তেনেহলে 29 জুন 2010 কি বাৰ হ'ব গতিকে ইয়াতো সেম মাহ আৰু বছৰটো সেম আছে গতিকে ইয়াত কি থাকিল 2 জুন আৰু 29 জুন গতিকে 29 ৰ পৰা 2 মাইনাস কৰিলে আমি কিমান পাম 27 ডেজ 27 ডেজক আমি যদি উইকত কনভাৰ্ট কৰো 7 এ ডিভাইড কৰি দিম 7 7 3 গুণ 21 বাৰ যাব 21 হ'ব ৰিমাইন্ডাৰ থাকিব 6 আৰু ইয়াতে কি দিয়া আছে ডেটো দিয়া আছে ফ্ৰাইডে গতিকে ফ্ৰাইডেৰ ভ্যালু হ'ল 5 গতিকে 6 5 11 আৰু 11 ডেজক আমি আকৌ উইকত কনভাৰ্ট কৰিব পাৰো গতিকে ইয়াক 7 এ ডিভাইড কৰি দিলে 7 গুণ 7 ৰিমাইন্ডাৰ থাকিব 4 গতিকে 4 মানে হ'ল কি মনডে টিউজডে ওয়েডনেসডে থাৰ্সডে গতিকে এটো হ'ব आंसर नेक्स्ट क्वेश्चन चाइ लो इफ 20 October 2015 is Saturday then what day will be on 20 October 2021 याते आमी की पाइछु डेट टू सेम আছে 20 तारिख আছে प्लस मान्थ टू सेम আছে গতিকে যি দুটা সেম আছে সেই দুটা আমি বাদ দিম গতিকে ইয়াতে থাকিল অকল ইয়াৰটো ডিফাৰেন্স আছে গতিকে 2015 আৰু 2021 আমি ইয়াতে কি কৰিম 21 ৰ পৰা 15 টো মাইনাস কৰি দিম 2021 ৰ পৰা 2015 মাইনাস কৰি দিম মাইনাস কৰি দিলে আমি কিমান পাম 6 গতিকে 6 বছৰ আমি কি পাম এই 6 বছৰৰ ভিতৰত আমি লিপ ইয়াৰো পাম গতিকে কিমানটা লিপ ইয়াৰ পাম হেতু আমি জানিবলৈ কি কৰিম এই 6 4 দি ডিভাইড কৰি দিম 4 দি ডিভাইড কৰিলে কিমান পাৰ যাব এবাৰ যাব আৰু ৰিমাইন্ডাৰ থাকিব 2 কিন্তু বছৰৰ ক্ষেত্ৰত আমি ৰিমাইন্ডাৰটো কাউন্ট নকৰো আমি যেনেকৈ ডেৰ ক্ষেত্ৰত আমি ৰিমাইন্ডাৰটো লওঁ তেনেকৈ বছৰৰ ক্ষেত্ৰত আমি ৰিমাইন্ডাৰটো কাউন্ট নকৰো গতিকে আমি যিমান বাৰ যায় হেতুক আমি ইয়াৰ লগত প্লাস কৰি দিম গতিকে এটো কিমান হ'ল 7 হল আৰু ইয়াতে ডেটো কিমান দিয়া আছে ডে দিয়া আছে স্যাটাৰডে আমি স্যাটাৰডে আমি কিমান বুলি লিখো স্যাটাৰডেৰ ভ্যালু হল 6 গতিকে 7 যোগ 6 কিমান হল 13 13ক যদি আমি উইকত কনভাৰ্ট কৰো 7 এ ডিভাইড কৰি দিলে 7 গুণ 7 বাকি কিমান থাকিল 6 গতিকে 6 টো হল স্যাটাৰডে গতিকে 20 অক্টোবৰ 2015 যদি স্যাটাৰডে হয় তেনেহলে 20 অক্টোবৰ 2021 স্যাটাৰডে হ'ব नेक्स्ट क्वेश्चन तो सेम है इफ 4 February 2009 is Friday then what day will be on 4 February 2018
যদি 4 ফেব্ৰুৱাৰী 2009 যদি শুক্ৰবাৰ হয় তেনেহ'লে 4 ফেব্ৰুৱাৰী 2018 কি বাৰ হ'ব সেইটো আমাক উলিয়াব দিছে গতিকে ইয়াতো সেম কি কমন আছে ডেটটো আৰু মাহটো কমন আছে গতিকে সেই দুটা আমি বাদ দিম এই দুটা আমাক নালাগে গতিকে বাকি কি থাকিল ইয়াৰটো থাকিল 2009 থাকিল আৰু 2018 থাকিল গতিকে এটা যদি আমি মাইনাস কৰো 2018 ৰ পৰা 2009 মাইনাস কৰিলে আমি কি পাম 9 বছৰ পাম গতিকে 9 বছৰৰ যদি আমি লিপ ইয়াৰ পাম লিপ ইয়াৰটো উলিয়াবৰ কাৰণে আমি 4 দি ডিভাইড কৰি দিম 4 দি দুবাৰ যাব এক ৰিমাইন্ডাৰ থাকিব আৰু ইয়াৰৰ ক্ষেত্ৰত আমাক ৰিমাইন্ডাৰটো নালাগে যেহেতু ইয়াতে আমি এটো আৰু এটো যোগ কৰি দিম গতিকে এটো যোগ কৰিলে আমি কিমান পাম 11 ওলাল আৰু ইয়াতে দিয়া আছে ফ্ৰাইডেৰ ভ্যালু হল 5 গতিকে 11 + 5 হ'ব কিমান 16 16 যদি আমি উইকল কনভার্ট কৰো 7 দি ডিভাইড কৰি দিম 7 দুগুণ হ'ব 14 15 16 2 ৰিমাইন্ডাৰ আৰু 2 মানে কি মানডে টিউজডে এটো হ'ব आंसर গতিকে গোটেইকিটাতে আমি দেখা পাইছো যি দুটা কমন থাকে সেই কমন দুটা আমাক দৰকাৰ নাই সেই দুটা কেনসেল কৰি যেটো বাকি থাকে হেতু আমি সলভ কৰিলে आंसरটো পাই যাম নেক্সট কোৱেশ্চনটো চাই লও if 10th March 2004 is Friday then what day will be on 25th July 2010 10 মাৰ্চ 2004 যদি ফ্ৰাইডে হয় তেনেহলে 25 জুলাই 2010 কি বাৰ হ'ব আমাক সুধিছে গতিকে ইয়াত আমি দেখি চালে গম পাম ইয়াত গোটেইকিটা বেলেগ আছে দিন মাহ আৰু সন দুইটাৰে বেলেগ আছে গতিকে ইয়াতে আমি গোটেইকিটাৰ ক্ষেত্ৰতে অড্ডেজ উলিয়াব লাগিব গতিকে ফাৰ্স্ট আমি কি কৰিম ফাৰ্স্ট আমি ইয়াৰটো মাইনাস কৰি লম 2010 ৰ পৰা যদি আমি 2004 টো মাইনাস কৰো আমি কিমান পাম 6 ইয়াৰ্স পাম আমি জানো ইয়াতে কৰিছোৱে 6 ইয়াৰ্সটো আমি কি পাম লিপ ইয়াৰ পাম লিপ ইয়াৰৰ কাৰণে আমি 4 দি ডিভাইড কৰি দিম 4 দি ডিভাইড কৰিলে আমি এবাৰ যাব আৰু এটো আমাৰ প্লাস হ'ব গতিকে 6 + 1 আমি কিমান পালো এটো হল 7 গতিকে ইয়াৰত আমি অড্ডেজ পালো 7টা ওকে তাৰ পাছত আমি কি উলিয়াই লম এই ডেটটো উলিয়াই লম ডেটটো কি আছে 10 মাৰ্চ আৰু 25 জুলাই গতিকে যেহেতু 25 জুলাই লৈ আছে আমি জুলাইৰ আগৰ মাহলৈকে অড্ডেজটো উলিয়াই লম গতিকে আমি জানো আমি কিমান অড্ডেজ থাকে গতিকে মাৰ্চৰ 3 হ'ব অড্ডেজ গতিকে মাৰ্চ মাহৰ অড্ডেজ হ'ব 3 এপ্ৰিলৰ 2 মে আৰু আমি যেহেতু জুনলৈকে উলিয়াম গতিকে জুনৰ অড্ডেজ 2 গতিকে টোটাল হল 3 3 6 7 8 9 10 গতিকে আমি মাহৰ ক্ষেত্ৰত আমি পালো অড্ডেজ 10টা তাৰ পাছত আমি কি পালো ইয়াৰৰ পালো আৰু আমি মাহৰ পালো এতিয়া নেক্সট বাকি থাকিল ডেটটোৰ গতিকে 10 মাৰ্চ আছে আৰু 25 জুলাই গতিকে 25 ৰ পৰা 10 মাইনাস কৰিলে আমি পাম 15 সৰি 15 পাম 15ক আমি যদি উইকত কনভার্ট কৰো 7 দি ডিভাইড কৰি দিম 7 দুগুণ 14 গতিকে ৰিমাইন্ডাৰ হ'ব 1 গতিকে অড্ডেজ হ'ব এটা গতিকে গোটেইকিটা যদি আমি প্লাস কৰো 10 7 17 17 1 18 গতিকে 18টা আমি অড্ডেজ পালো 18টা অড্ডেজক আমি উইকত কনভার্ট কৰিব পাৰো গতিকে 7 দি আমি ডিভাইড কৰি দিলে 7 দুগুণ পাম 14 7 দুগুণ 14 পালে ৰিমাইন্ডাৰ হ'ব 4 আৰু ইয়াতে কি দিয়া আছে বাৰটো দিয়া আছে ফ্ৰাইডে গতিকে ফ্ৰাইডে আমি 5 ফ্ৰাইডেৰ ভ্যালু 5 আমি জানো গতিকে 5 4 হল 9 তো যেহেতু সপ্তাহতকৈ ডাঙৰ 7তকৈ ডাঙৰ গতিকে ইয়াকো আমি আকৌ উইকত কনভার্ট কৰি দিলে 7 গুণ 7 হ'ব ৰিমাইন্ডাৰ হ'ব 2 আৰু 2 ৰ ভ্যালু কি মানডে টিউজডে গতিকে 2 হ'ব
টিউজডে এইটো হ'ল এনসাৰ যদি তিনিটা যদি বেলেগ বেলেগ থাকে তেনেহলে আমি কি কৰিম তিনিটাৰ ক্ষেত্ৰতে অড ডেজটো উলিয়াই ল'ব লাগিব ফাৰ্স্ট আমি বছৰটোৰ অড ডেজ লৈ লম তাৰ পাছত মাহৰ তাৰ পাছত দিনটোৰ তাৰ পাছত গোটেইকেইটা প্লাস কৰি তাক 7 দি ডিভাইড কৰি যেটো ৰিমাইন্ডাৰ হ'ব হেতুক আমি যেটো বাৰ দিয়া থাকে সেই বাৰটোৰ ভ্যালুৰ লগত যোগ কৰিলে আমি এনসাৰটো পাই যাম নেক্সট আৰু এটা সেম লৈ লো এক্সাম্পল if 12 April 2013 is Sunday then what will be on 30 December 2018 যদি 12 এপ্ৰিল 2013 যদি সানডে হয় তেনেহলে 30 ডিসেম্বৰ 2018 কি বাৰ হ'ব আমাক সুধিছে গোটেইকেইটা বেলেগ বেলেগ আছে গতিকে আমি 30 ডিসেম্বৰ 2018 এটা আমি কি পাম প্ৰথম আমি ইয়াৰটো উলিয়াই লম ইয়াৰটো 18 ৰ পৰা যদি আমি 13 মাইনাস কৰো আমি পাম 5 গতিকে 5 ইয়াৰ্ছৰ ভিতৰত লিপ ইয়াৰ থাকিব গতিকে 4 দি ডিভাইড কৰি দিলে এবাৰ যাব আৰু এটো আমি প্লাস কৰি দিম গতিকে 5 একে 6 গতিকে ইয়াৰৰ ক্ষেত্ৰত অড ডেজ হ'ল 6টা তাৰ পাছত আছে ডেটটো আছে ডেট আছে 12 আৰু 30 30 ৰ পৰা যদি আমি 12 মাইনাস কৰো হ'ব 18 ডেজ 18 ডেজক যদি আমি উইকত কনভাৰ্ট কৰো তেনেহলে 7 দুগুণ 14 ৰিমাইন্ডাৰ হ'ব 4 গতিকে 4টা উইকডেজ থাকিল তাৰ পাছত দিয়া আছে এপ্ৰিলৰ পৰা ডিসেম্বৰলৈ যেহেতু ডিসেম্বৰ দিয়া আছে আমি ডিসেম্বৰটো নলও ডিসেম্বৰ আগৰ মাহটো লও গতিকে এপ্ৰিলৰ পৰা নৱেম্বৰলৈকে আমি কি উলিয়াব লাগিব অড ডেজ উলিয়াব লাগিব প্ৰত্যেকটো মাহৰ গতিকে এপ্ৰিল হ'ল 30 দিনীয়া মাহ আমি জানো যে 30 দিনীয়া মাহৰ অড ডেজ হ'ব দুটা আৰু 31 দিনীয়া মাহৰ অড ডেজ হ'ব তিনিটা গতিকে এপ্ৰিলৰ অড ডেজ দুটা মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ গতিকে আমি কিমান অড ডেজ পালো টোটাল 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 টা পালো গতিকে ইকুয়াল টু 20 গতিকে আমি তিনিটাৰ ক্ষেত্ৰত কেইটা পালো 6টা 4টা আৰু 20টা গতিকে গোটেইকেইটা যদি আমি যোগ কৰো অল টোটাল আমি কিমান পাম 30টা অড ডেজ পাম গতিকে 30টা অড ডেজক আমি উইকত কনভাৰ্ট কৰিব পাৰো উইকত কনভাৰ্ট কৰি 7 দি ডিভাইড কৰি দিও 7 4 গুণ কিমান হ'ব 28 গতিকে ৰিমাইন্ডাৰ হ'ব 2 আৰু ইয়াতে কি দিয়া সানডে দিয়া আছে আমি সানডেৰ ভ্যালু কি পাও সানডেৰ ভ্যালু হ'ল 0 গতিকে 2 লগত 0 প্লাস কৰিলে আমি 2 এ পাম গতিকে 2 হ'ল সানডে মনডে সৰি মনডে আৰু টিউজডে গতিকে 2 হ'ব টিউজডে গতিকে আজিৰ এই ভিডিওটোত আমি 4 টাইপৰ ক্যালেন্ডাৰৰ প্ৰবলেম সলভ কৰিলো সেগিটা হ'ল যদি ডেট আৰু মান্থটো সেম থাকে ইয়াৰটো বেলেগ হয় যদি ডেট আৰু ইয়াৰটো সেম হয় মান্থটো বেলেগ হয় যদি মান্থ আৰু ইয়াৰটো যদি সেম হয় ডেটটো ডিফাৰেন্ট হয় আৰু ডেট মান্থ ইয়াৰ গোটেইকেইটা যদি ডিফাৰেন্ট হয় তেনেহলে কেনেকৈ আমি সলভ কৰিব পাৰো সেইটো আমি দেখিলো